চিৰিৰে ওপৰলৈ বগাই গ'লে আপোনাৰ আঁঠুৰ বিষ হয় আৰু আপোনাৰ এই কষ্ট দূৰ কৰা এটা বহুত সহজ ব্যায়াম আজি মই আপোনালোকক শিকাম যিটো ব্যায়াম যদি আপুনি এমাহ সময় কৰি যায় আপোনাৰ চিৰি বগালে হোৱা সেই আঁঠুৰ বিষৰ কষ্টটো একেবাৰে নাইকিয়া হৈ যাব আহক আমি একেলগে ব্যায়ামটো কৰোঁ ব্যায়ামটো কৰা একেবাৰে সহজ ব্যায়ামটো কৰাৰ বাবে আপুনি চকী এখনত খুব সুন্দৰভাৱে বহি ল'ব বহি লৈ আপুনি এখন ভৰি এনেকৈ আগত থ'ব আনখন ভৰি পিছত থ'ব তাৰপিছত আপুনি লাহে লাহে এনেকৈ উঠিব আৰু বহি যাব উঠিব আৰু বহি যাব আপোনাৰ যদি এনেকৈ উঠোতে কষ্ট হয় তেনেহ'লে আপুনি হাত দুখন এনেকৈ আগত থৈ এনেকৈ উঠিব পাৰে আৰু বহিব পাৰে আৰু যদি আপোনাৰ এনেকৈ কৰোঁতে অসুবিধা হয় আপুনি চকী এখনত ধৰি এনেকৈ উঠিব আৰু বহিব আপুনি একেই ধৰণে আনটো সাইডে কৰিব এইবাৰ এখন ভৰি আগত থ'ব আনখন ভৰি পিছত থ'ব এবাৰ আপুনি এনেকৈ উঠিব আৰু বহিব এনেকৈ উঠিব আৰু বহিব আৰু আপুনি ব্যায়ামটো দুইটা সাইডে 10ৰ পৰা 15 বাৰকৈ পুনৰাবৃত্তি কৰিব আৰু এই ব্যায়ামটো আপুনি এমাহ সময় কৰি চাওকচোন আৰু আপুনি দেখিব আপুনি চিৰি বগাওতে আপোনাৰ যেটো কষ্ট হয় সেই কষ্টটো নাইকিয়া হৈ যাব বহুত জৰুৰী ভিডিও কাইন্ডলি সকলোকে শেয়াৰ কৰি দিব থ্যাংক ইউ